হেল্ল' এভৰিৱান, আজি বুধবাৰ হয়, সেইকাৰণে ভাবিলোঁ আজি মাছ খাওঁ। মাছ ল'লোঁ, মাছ লৈ এয়া মই ফ্ৰাই কৰা হৈ গ'ল, কাটি বাছি ল'লোঁ, লৈ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰি এয়া চাওকচোন, বিলাহী আৰু আলুৰ লগত মই মাছৰ জোল বনালোঁ। এয়া মাছৰ আঞ্জাখন মোৰ ৰেডি হৈ গ'ল। মই বিলাহী আলু দি মাছৰ আঞ্জা খাই বিৰাট ভাল পাওঁ। আপোনালোকে বাৰু কেনেকুৱা পায় জনাবচোন। এয়া চাওকচোন, মই এতিয়া থালিখন আজি দুপৰীয়া ৰেডি কৰিম। আচলতে মঙলবাৰ, শনিবাৰ, বৃহস্পতিবাৰে মোৰ খোৱা নহয় ননভেজ, সেইকাৰণে আজি বুধবাৰ, সেইকাৰণে ভালকৈ ভাবিলোঁ আজি ভালকৈ খাই লওঁ ননভেজ। এয়া সেইকাৰণে মাছ মই বনাই এয়া এনেকৈ ৰেডি কৰি ল'লোঁ থালিখন। এয়া মোৰ থালি ৰেডি হৈ গ'ল। আজিৰ থালিত আছিলে, লাঞ্চত আছিলে মানে মাছৰ পেটু ভাজা আৰু কুন্দুলিৰ চব্জি, বিলাহী আলুৰ লগত মাছৰ জোল, তিয়ঁহ আৰু নেমু, ইমানেই আছিলে। কেনেকুৱা পালে বাৰু থালি জনাবচোন। এয়া বাই বাই।